ভাই কি করছিস জোরসে লাগা ও ভাই এই কি খাসজি নাকি ও ভাল লাগিছে জোরসে লাগা বেড়া জোরসে আচ্ছা এজন বন্ধুৱে কথা পাতি আছে তোল ও ইয়াতে আন্ধাৰ এইটো কি হয় সাপ চাপ নেকি আকৌ অঁ নহয় এতিয়া আমি আলিপুৰ জেল আহিছোঁ এতিয়া আমি আহিছোঁ আলিপুৰ জেল আলিপুৰ মিউজিয়াম বুলিও কয় ইয়াতে স্বাধীনতা সংগ্ৰামীসকলক ইয়াতে ৰখা হৈছিল ইয়াৰে জেলবিলাকত দেখাই আছোঁ আপোনালোকক জেলবিলাক নেহৰু চেল নেতাজী চেল মানে তেখেতসকলক গোটেইখিনি দেখা পাম ইয়াতে আহক তেখেতসকলক ৰখা হৈছিল ইয়াতে নেতাজী চেল ইয়াতে স্বদেশী এক্টিভিষ্ট বিধান চন্দ্ৰ দাস ৰায় বিধান চন্দ্ৰ ৰায় ইয়াতে ৰখা হৈছিল তেখেতক এইটো অলপ দেখোন ভয়ানক পাইখানা হয় তেখেতসকলক ইয়াতে দিছিল গোটেইখিনি অলপ আগত যাওঁ এতিয়া কি দেখা পাওঁ নাচাওঁ ওপৰত যাব লাগিব ওপৰত গৈ আছোঁ এতিয়া বঢ়িয়া হৈ আছে ব্ৰিটিছে বনাইছিলোঁ কি দেখা পাম ওপৰত এইটো নেতাজী চেল হয় ইয়াতে নেতাজীক ৰখা হৈছিল এইটো জেলত ইয়াৰে ওপৰৰ পৰা এটা তললৈ ভিউ দেখাই দিছোঁ আপোনালোকক কি কৈছা সুভাষ চন্দ্ৰ বস এয়া যতীন্দ্ৰমোহন সেনগুপ্ত প্ৰকাশ চেল এই গোটেইখিনি জেল ন ফাঁচি দিয়া ঘৰটো দেখা পাম বলক ফাঁচী ঘৰ ন ফাঁচী ঘৰ যাওঁ এতিয়া ইয়াতে ফ্ৰীডম ফাইটাৰসকলক ফাঁচি দিয়া হৈছিল এইটো কণ্ডেমনেশ্যন চেল মানে সোমাব পাৰি নেকি ইয়াতে তো জেল হয় প্ৰথমবাৰ জেলৰ ভিতৰত সোমাইছোঁ প্ৰথমবাৰ মানে কি আৰু সোমাইছোঁ আৰু এইটো লাইট ৰখা হৈছে এইটো এতিয়াৰ লাইট চাগে তেতিয়াৰ নহয় প্ৰথমবাৰ জেলত সোমাইছোঁ প্ৰথমবাৰ মানে প্ৰথমবাৰে আৰু ভাল লাগিছে ইয়াতে ফ্ৰীডম ফাইটাৰসকলক ৰখা হৈছে ন তেখেত ব্ৰিটিছৰ মানুহ চাগে অটপচি ৰুম ছাৰজি ইয়াতে অটপচি কৰা হৈছিল ফাঁচি দিয়াৰ পিছত তো বহুত ডাঙৰ ডাঙৰ বিচনা পুৰণি কাঠৰ দৰ্জা দেখিছোঁ কাঠৰ দৰ্জা
আৰু এইটো ফাঁচীৰ মঞ্চ, ইয়াতে ফাঁচি দিয়া হৈছিল। আৰু এইটো তাৰ বিল্ডিঙৰ ওপৰৰ পৰা বেলেগেও যাতে এই ফাঁচিখিনি দেখা পাই ভয় খায়, তো তেনেকুৱাকৈ দেখা পোৱা কৰি থৈছিল তেখেতসকলকো। ষ্ট্ৰীট নম্বৰ 6 ফালে যাওঁ এতিয়া, চাওঁ কি আছে। আৰু ইয়াৰ ভিতৰত বা কি আছে বৰ্তমান নোসোমাওঁ ইয়াতে। আৰ্ট গেলাৰী ন? এটা নোসোমাওঁ এতিয়া, এটা চেনেল খুলিব লাগিব। এটা জেলত সোমাব পাৰি। ইয়াতে ৰখা হৈছিল তেখেতসকলক। বহুত পেটলা, এডাল ভাঙিব নোৱাৰি তেওঁ। ভাল লাগিছে এইপিনে। এইপিনেও আছে নেকি? মানে একদম পুৰা কৰিম বুলি কি একদম ৰাখিম বুলিয়ে বনাইছে। ইয়াতে আন্ধাৰ, এইটো কি হয়? সাপ চাপ নেকি আকৌ? নহয়, অলপ আন্ধাৰ আছে, তথাপিতো সোমাই চাওঁ। এইটো ইয়াতে লাইট আছে, এইটো নোসোমাওঁ। তো এইটোত কিন্তু কাক কি কোন ৰখা হৈছিলে তাত লিখা নাই কিন্তু ন? জেনেৰেল হয়। জেনেৰেল চেল। বলক আহা, ইমান আছে নেকি? আই ন আজি অলপ এক্সপ্ল'ৰ কৰাত লাগি আছোঁ আমি। চাওঁ আৰু কি দেখা পাওঁ। তো পুলিচ মিউজিয়াম আহি পালোঁ। চেল ফৰ পুলিচ মিউজিয়াম। ডাঙৰ আছে। এইখনেই আছিল জেল, বহুত প্ৰকাণ্ড ডাঙৰ জেল। ডাঙৰ আছে জেলখন, বহুত ডাঙৰ ন? ইয়াতে এইবিলাক ৰখা হৈছে, এইবিলাক গান হয়, গান বা এইবিলাকতো দেখাই নাপাওঁ আজিকালি, অলপ বেলেগ ধৰণৰ। এই কিতাপবিলাক এনেকৈ কৰি যে এমিনেশ্যনবিলাক লৈ গৈছিলে যে হৰিপদা চৌধুৰী, তেখেত বিপিন বিহাৰী গাংগুলীৰ মানে সংগঠনটোৰ এজন সদস্য আছিলে। তেখেতক 1932 চনৰ 15 অক্টোবৰত এৰেষ্ট কৰা হৈছিলে। সেই এৰেষ্ট কৰাৰ সময়তে এই 52টা এই গুলিৰ কাৰ্ট্ৰিজ এইবিলাক পোৱা হৈছিলে। বাপৰে। এতিয়া প্ৰিজন লাইফ ইন দি আন্দামানছ, এইটো চাওঁগৈ বলক।
এতিয়া আমি নজৰুল চেল সোমাব গৈ আছোঁ কিনো আছে ইয়াতে চাওঁগৈ বলক এইপিনেও আছে কিবা দেখাম বাৰু এতিয়া ইয়াতে সোমাওঁ ৱাহ ঐ ইয়াতে দেখোন বিন ড্ৰপ চাইনেলছ হৈ আছে কোনো নাই নেকি ইয়াতে এইটো বন্ধ কৰি থৈছে নেকি অঁ ব'লা সোমাই চাওঁ আচল মানুহজনে লাগিছে একদম আচল মানুহজনে লাগিছে দেখোন এতিয়া কয়দীবিলাক ৰখা হৈছিল আৰু এইটো কি আছিল এইটো এইটো কি হয় এইটো এইটো अरे क्या है ভাই की कुछ जोर से लगा অ' ভাই अरे की अरे खास जी ना की অ' ভাল লাগিছে जोर से लगा बड़ा जोर से আচ্ছা हाँ ठीक है ৰাতি ভয় খাই যাব মানুহে অনেক কাজ বাকি দুজন বন্ধুৱে কথা পাতি আছে তোল চোখ মোচ ভাল লাগিছে আমাদের যে পাপ চাওক চাওক এই খঙত চাই আছে পূৰা আচল মানুহজনে লাগিছে দেই একদম আচল মানুহে ভয় লাগি যাব ৰাতি দেখিলে পটককৈ এই চাবুকেৰে ব্ৰিটিছাৰ্ছসকলে এনেকৈ মাৰি থকা দেখা হয় এইটো কি চাবুক নে কি হয় চাবুক চাবুক অঁ কাটাৰ চাবুক মানে বাপৰে কম দুখ পাইছিল ইচ বেয়া লাগে এই দুটা লাইটহে বেয়া হৈছে বাকী চব ঠিক এইপিনে যাবও নিদিয়ে পিছে ব'লা ৰিটাৰ্ণ যাওঁ নাই এইপিনে এইপিনেও যাব নিদিয়ে ব'লা ব'লা ৰিটাৰ্ণ যাওঁ ব'লক ওলাই যাওঁ এতিয়া আধা আধি চালোৱে সব আগে দেখে নিন 5:30 বন্ধ হয়ে যাবে দেখে তারপরে এসে আরাম করুন ওপরটা দেখে নিন ওটার সময় বলুন ওপৰত গৈ আহোঁ ওপৰত গৈ আহোঁ আহক Tribute to women freedom fighters of Bengal. Tribute to women freedom fighters of Bengal. আলিপুৰ মিউজিয়াম ফুল এক্সপ্ল'ৰ কৰি ফুৰিছোঁ টিল ৰেভেল টু এ চেইণ্ট
আৰু এখন আলিপুৰ চেণ্ট্ৰেল জেলৰ ভিতৰত মিউজিয়াম। আহ কেৰকেটুৱা সোমাই আছে। গ'ল গ'ল দে। আমাৰ ঘূৰি ভাগৰ লাগিল এতিয়া, অলপমান ৰেষ্ট লৈছোঁ আমি দুয়োটাই। আৰু ইয়াতে লাইট শ্ব' হয়, কিন্তু লাইট শ্ব' আমি আজি নাচাওঁ। তো এতিয়া আমি এক্সিট কৰি দিওঁ আৰু মোৰ বেটাৰীও খতম। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যি বাচি থাকিল আপোনালোকে আহি পেলাই চাব আৰু এই এক্টিংটো কৰি দেখাব দে। কোৱা জৰ্জা লগা। অ' ভাই, তো এতিয়া আমি এক্সিট কৰি দিলোঁ। বাই বাই, চি ইউ ইন নেক্সট ব্লগ।